নমস্কাৰ। দেখিছে পতিক যদি পত্নীয়ে সহায় কৰে তাতকৈ আৰু ভাল একো কৰিব নালাগে। যেতিয়া পতিক পত্নীৰ সহায়ৰ হাতখন আগবঢ়াই দিয়ে, যিকোনো কামলৈ হওক, পতি পত্নী সবাই কেতি তেহে সিজিব হৰিত ভকতি। তেনেধৰণে আমাৰ এয়া সৃষ্টিকৰ্তা আমাৰ মোৰ বৰজনা দাদাক নবৌয়ে সকলো ক্ষেত্ৰতে সহায় কৰে। অকল খোৱা বোৱা নহয়, তেওঁলোকে সকলো ক্ষেত্ৰতে সহায় কৰে। এয়া যেতিয়া কাম কৰি থাকে নবৌয়েও কাম কৰে, ৰাতি 2টা 3টা বাজি যায় দুইটাৰে। আজি এতিয়া ইমানখিনি বস্তু বনাইছে, সিহঁতক খাই বৈ পইচা ৰাহিহে হ'ব। সুন্দৰকৈ থাকিবলৈও বহুতো নালাগে, যিখিনি লাগে সেইখিনি নিজে উপাৰ্জন কৰি ল'ব পাৰে। সুন্দৰ এয়া আমাৰ নবৌ দাদা, এই দুইজন দুফালে দেখিছে আপোনালোকে ধৰি আছে। যেতিয়াই মন যায় তেতিয়াই আহি যাব, আৰু সিহঁতি যদি কিবা কষ্ট পায় সিহঁতি আহি সহায় কৰি দিব। গতিকে এনেধৰণৰ সহায়ে তেওঁলোকো জীয়াই থকাত ভগৱানে সহায় কৰক। আৰু আটাইকেইজনকে মই ধন্যবাদ। মোৰ মৰম শ্ৰদ্ধা আশীৰ্বাদ